কবিতাৰ শিৰোনামা মা আজি তোলৈ বৰকৈ মনত পৰিছে অ। কথা আৰিয়ান ফুকন। মা আজি মোৰ জন্মদিন, আজি তোলৈ বৰকৈ মনত পৰিছে অ মা। আজিৰ দিনটোত তই মোক এই সুন্দৰ পৃথিৱীখন উপহাৰ দিছিলি, আৰু তয়ে এইখন পৃথিৱীৰ পৰা আঁতৰি গলি। মোৰনো কি দুখ হৈছিল মা, তই যে মোৰ মুখৰ পৰা মা শব্দটো নুশুনাকৈ আঁতৰি গলি। তই মোক ইমানেই বেয়া পালিনে মা, যে তোৰ ছবিখনে মোক মনত ৰখাই থৈ নগলি। তই নথকাৰ অনুভৱ দেউতাই মোক কৰিব দিয়া নাই, কিন্তু কি কৰিম ক, আজিৰ এই দিনটোত দেখোন তোলৈ বৰকৈ মনত পৰে অ মা। দেউতাই কৈছে তই হেনো আমাক আকাশৰ তৰা এটি হৈ চাই আছ, সেইবাবে মই গধূলি আকাশলৈ সদায় চাওঁ, কিন্তু তোক দেখোন দেখা নাপাওঁ। তই য'তে আছ ভালে থাক মা, শান্তিত থাক। তাৰ পৰাই মোক আশীৰ্বাদ কৰিবি, তাৰ পৰাই মোক সাহস দিবি জীৱনৰ কঠিন বাটত আগবাঢ়ি যাবলৈ, মানুহ হিচাপে জীয়াই থাকিবলৈ। মানুহ হিচাপে